Halo friends, aku teman sama kembali terus আমি এতিয়া যাইছো সকলোৱে গাড়ী চাবনে এনেকৈ যাই আছো এতিয়া আমি গাড়ীৰ পৰা নুমিলো চাব পাৰে তো গাড়ীৰ পৰা এতিয়া নুমিলো গাড়ী এতিয়া থাকিব আমি থৈছিলো গাড়ী আৰু আমি ইয়াতে দোকানত কিবা খাই লৈ এনেকৈ লৈ যাম এনেকৈ যাই আছো আমি কিবা বস্তু কিনি লৈ যাব লাগিব চাব পাৰে মেইন পুরা একেলগে আইছিল দোকান খুলিলে আর এপিনে চাবরে আই রুকি আছে আমাক পুরা তাই আধা পুরা দুটার ভিতরে এটা রং কি আছে আগতে আহি কেনে রুকি আছে খবর খাতি নাই ফোন চন একো নাই আগতে আহি দোকানতে রুকি আছে পুরা একদম আজি কত যাম আজি আমি কেম গৈ আছো আৰু ফাইনালি মোৰ বম আছে হেল্ল' কি হতো আৰু দোকানৰ ভিতৰত কি হতো আমি এনেকৈ যাম এতিয়া চাইডৰ ভিতৰত আপোনালোকে হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া যাই আছোঁ চাবৰে ৰাস্তাত এনেকৈ পিলপিলিখন একলাই যাব দি আমি নুমি যাই আছোঁ আৰু এনেই ৰাস্তা চাবৰে বেয়া এইফালে প্ৰথমতে ভাল আছিল দেখি বেয়া আধা দূৰ বেয়া মোটামুটি 7 কিলোমিটাৰমান বেয়া হয় তাৰপিছত ওপৰত দেখি ভাল বুলি কৈছে পুৰাতে তো যাই আছোঁ এনেকৈ তো চাবৰে পাছপিনে ৰাস্তাটো এনেকুৱা চাপৰ একদম ওপৰৰ পৰা আৰু ইপিনে ওখ এই ইয়াৰ কাৰণে নুমিছোঁ ইয়াতে ওখ হয় আৰু জালুকবাৰী নোপোৱালৈকে বোলে এনেকৈ ওখ চাপৰ আৰু বেয়া ৰাস্তাটো এনেকৈ শিলগুটি পূৰা খালা ধাপা সেইকাৰণে আমি নুমি যাই আছোঁ পূৰা গোটেই মানে চাব পাৰে পূৰা নুমি লৈছোঁ আৰু ৰাস্তা চাব পাৰে পূৰা বেয়া হৈছে এনেকৈ বেয়া পূৰা আৰু ইপিনে চাব পাৰে পাহাৰ জেগা সেইকাৰণে বেয়া আৰু পাহাৰ জেগা কাৰণে বেয়া পাহাৰৰ মাটি কাটি বনাইছে পানী যায় কিবা যায় এনেকৈ বেয়া হৈ গৈছে গাড়ী যায় সেইকাৰণে এনেকৈ যায় বেয়া হৈ গৈছে পানী যায় বেয়া হৈ গৈছে ৰাস্তাবোৰ আৰু এইপিনে পিলপিল ৰখি আছে আমি যাওঁ আৰু আগলৈকে দুখি আছোঁ আপোনালোকক তো আৰু এনেকৈ ওখ পালোঁ আৰু এতিয়া চাব পাৰে পিলপিলি পূৰা পূৰা মখৰা কেনেকৈ যায় আছে চাকা পিছিলি আৰু জালুকবাৰী যে কথা কৈছিলোঁ আপোনালোকৰ হেৰি গুৱাহাটী জালুকবাৰী নহয় মানে উকিয়াম জালুকবাৰী হয় কৈ দিছিলোঁ আপোনালোকক গুৱাহাটী জালুকবাৰী নহয় উকিয়াম জালুকবাৰী তো এনেকৈ যায় জালুকবাৰী পাই গ'লোঁ ভাল পাম আৰু ইপিনে তো অলপ দূৰ আছে শিলগুটি ৰাস্তা নাই সেইকাৰণে অলপ দেৰি লাগি আছে মানে জালুকবাৰী পৰিৱেশ আৰু তো এনেকৈ যাই আছোঁ আমি অকণমান চাই এনেকৈ খাম আমি আগতে চাবনি আছে আমি খাম তো এনেকৈ খাই লৈ যাই আছোঁ আমি অলপ পৰহত ৰুটি বনি আছে এনেকৈ আছোঁ গোটেই মানে বহি এনেকৈ বহি আছোঁ চব খাই লৈ যাওঁ পূৰা আহি গৈছে বহুত আৰু আহিছোঁ পূৰা আৰু এইপিনে কণী এনেকৈ খাই আছোঁ তো এতিয়া হৈ গ'ল খাৱা চবৰ দোকানখন চাটা বাইদেউ দোকান তো এতিয়া আমি এনেকৈ পিলপিলিত এনেকৈ যাওঁ আৰু চব বলক একেলগে চাই থাকিব ভিডিঅ'টো একেলগে চাই থাকিব স্কিপ নকৰাকৈ কোনো বলক আগলৈকে কি সুন্দৰ পৰিৱেশ আৰু পুৰা পাহাৰ আৰু চাওঁ আমি আৰু এইফালে চা আমি পিলপিলিৰ ওপৰত এনেকৈ মাথা এটা ওলি আছে পুৰা আৰু ইখন পুৰা গৰম হৈ গৈছে চাটখন মজা ইফালে ভিউ চাওক পুৰা পাহাৰ চাৰিও মানে মজা পাহাৰ আছে তো পাহাৰৰ মাজেৰে গৈ আছোঁ আমি পুৰা এনেকৈ পাহাৰে পুৰা পাহাৰ আৰু এতিয়া বাইক লৈ আমি উঠিয়াম চাবৰে এনেকৈ ৰাস্তা কোনপিনে আরে মানে আমার রাস্তা কানা লাগিছে এতিয়া সুধিলোঁ এইপিনেও আছে বুলি কৈছে এইপিনেও আছে আৰু এইপিনেও আছে আৰু এইপিনেও আছে সেইফালে ব্লক কৰা ৰাস্তা আছে সেইফালে এনেকুৱা ৰাস্তা পাকা তো এনেকৈ আমি যাই আছোঁ পিলপিলিৰ ওপৰত এনেকৈ ইত্যাদি
তো বলক মেইন লোকেশ্যনত এতিয়া আৰু ইয়াতে চাবাৰ পিলপিলি ৰখি থৈ আমি এনেকৈ সুমি আৰু ইয়াতে এনেকৈ আমি সুমি আহিলোঁ ইয়াতেও আলগিয়া দলং আছে চাব পাৰে আপোনালোকে এইখন আলগিয়া দলং এনেকৈ আমি যাই থাকোঁ গৈ এইখানো পূৰা লৰি থাকি তো এনেকৈ আমি দলংখন বুলি আছোঁ আপোনাক দেখাইছোঁ তো আমি এনেকৈ দলঙত বলি আছোঁ পুৰা চাবৰে এইখানে দলঙৰ ওপৰত ফুটা নাই এইখান কি এনে দলং চিট ঠেলা তাপাই নপাৰি লৰি থাকে মানে ধুলনিৰ নিচিনাকৈ লৰি থাকে দলংখন এইখান দলঙৰো ফুটা নাই আলগিয়া পুৰা ইয়াত এটা ফুটা আছে আৰু ইয়াতে আগত এটা ফুটা আছে এনেকৈ পানী আহিছে এইপিনৰ পৰা আগপিনৰ পৰা আহি আছে এইপিনে যাই আছে এইপিনে যাই আছে ইপিনে মানুহ ঘৰ আছে চাগে ৰাস্তা আছে গাঁৱলীয়া ৰাস্তা সেইকাৰণে দিছে গাড়ী ধুই আছে তো এনেকৈ দলংখন চালোঁ আমি ভাল লাগিছে দলংখন চাই এনেকৈ আহিছে পানী পুৰা বৈ আছে লাহে লাহে আৰু পুৰা চাউণ্ড লৈ লৈছে পানীৰ একদম চাউণ্ড আহি আছে এনেকৈ পানী বৈ আছে দুটা জেগা হয় ইয়াতে দুটা জেগাত আমি এটা জেগাত আহি পালোঁ চিধাই আহি পেলাই আৰু সিপিনে আছে বোলে ক'ৰবাত ইপিনে যাব লাগে সিপিনেও যাম আৰু এইপিনে গাড়ী যোৱা দাদা এটা সুধি ল'লোঁ আৰু দলংখন ইয়াতে আছে তাতে দলং চলং একো নাই তাতে নাও চাও আছিলা লোকেশ্যন কৰিলে সেনেকুৱা দেখুৱাই আৰু এনেকুৱা আহিছিলোঁ ইয়াতে লোকেশ্যনটো নাপায় ইয়াতে মানে বন্ধ হৈ গৈছে ঘৰতে চাই আহিছিলোঁ মানে পায় ইয়াতে কিন্তু নাই ইয়াতে একো নাই বামা চিষ্টেমৰ নদী বৈ আছে এইকাৰণে ইয়াতে বোলো গাও নুধোঁ আৰু তাতে যাম চাব পাৰে পুৰা পানীৰ ভিউ আপোনালোকক দেখুৱাইছোঁ ইয়াৰে অলপমান চাব পাৰে এনেকুৱা ইয়াতে প্লেচটো এনেকুৱা আপোনালোকে আহিলেও আপোনালোকৰ অলপ উল্টা উল্টা লাগি যাব মানে ব্লক কৰা কৰি দি যাব লাগিছিল কৰি দুটা হৈ সেইফালে দি যাই কিনে এনেকৈ যাব লাগিছিল আৰু এনেকৈয়ে যাব পাৰে ইপিনেৰে বজাৰৰ ইপিনেৰে যাব পাৰে যদি ব্লক কৰা ৰাস্তা আছে আৰু ইপিনে আমি উঠা দলংখন আছিলে ইপিনৰ ইপিনে আছে আৰু ইয়াতে পানী বৈ আছে পুৰা এনেকৈ ইয়াতে মানে এনে খাচ নাই আৰু য'ত লোকেশ্যন দেখাইছিলোঁ তাতে যাবলৈ বিৰাট মন আছে তাতে যাম কাৰণ এতিয়া গাঁও চাওঁ এখন উঠা আৰু ইয়াৰ পৰা যাম এনেকৈ তো এনেকৈ পানী বৈ আছে ইয়াৰ পৰা ঘূৰি ঘূৰি আহিছে নিজৰা হৈ আহি নদী পুৰা ডাঙৰ নদী হৈ গৈছে নিজৰা নহয় দিক নদী ডাঙৰ নদী পুৰা আহিলে বৈ এনেকৈ বৈ গৈছে এই ঘূৰি ঘূৰি আহিছে পুৰা দূৰৰ পৰা 1 কিলোমিটাৰমান এনেকৈ আহিছে চাগে গম নাপাওঁ বহুত দূৰ আহিছে আৰু তললৈ আহিছে আৰু ইয়াতে গাঁও নুঠোঁ ইয়াৰ পৰা যাম নদীখন এই কৰে এনেকুৱাই পাব আপোনালোকে ইমান ভাল নাই বোলে আগতে তাতো ইমান ভাল নাই এনেকৈ তাতে যাওঁ বলক আৰু এতিয়া গাড়ী ঘূৰাই আমি তাতে যাম য'ত কৈছিল পিকনিক প্লেচ যোনটা কৈছিল মেইন পিকনিক প্লেচ এটা কৈছিল তাতে যাম আমি লোকেশ্যনত দুটাটোত যাম ইয়াতেও হয় ইহঁতেও পিকনিক প্লেচে হয় পিকনিক প্লেচে হয় ইহঁতো কিন্তু ইয়াতে ইমান খাচ লগা নাই মানে ভাল লগা নাই ইমান এনেতে বৰিং হেন লাগিছে ইয়াতে ভাল নাই ইমান বৈ আহিছে গাড়ী ধুই আছে আৰু ৰ'দ পৰি আছে সেনেকুৱা ভাল লগা নাই পিলপিলি আহিছে তো আমি আগত যাই আছোঁ না আগত যাই আছোঁ পূৰা তো আপোনালোকক ঢুকি আছোঁ তাৰে জেগাখিনি কেনে তো বলক ইয়াতে আহি পালোঁ আৰু গাড়ী ৰাখি দিছোঁ চাব পাৰে এইপিনে মানুহ আছে পিলপিলি ৰাখি দিছোঁ আৰু এইপিনে নদীখন বৈ যাই আছে আৰু এইপিনে যাই আছোঁ আমি আগত দেখি চব বলক তো চাব পাৰে এনেকৈ তো এতিয়া চাব পাৰে এনেকৈ পূৰা এনেকৈ ধুই
এনেকৈ পানী আহিছে পুৰা দহা এনেকৈ চলি আছে এনেকৈ পুৰা দহা মানে এইখিনিও ইমান ভাল নাই এইখিনিও ইমান ভাল নাই এইখিনিও মানে দহা চিষ্টেমৰ হেন লাগিছে বামা আছে দেখা পাই পুৰা শিল ওলাই আছে সেইপিনে আহি আছে পুৰা ডাঙৰ কিবা পানীখিনি ৰঙা টাইপৰ মানে দিয়া এনেকৈ তো আপোনালোকে চাই থাকক দুখীয়া আছোঁ আপোনালোক ভালকৈ কেনেকুৱা হ'ল তো চাই থাকক ইয়াৰ পৰা ঘূৰিব লগা হৈ গ'ল পুৰা মানে ইয়াতেও নহয় ইমান দহা চিষ্টেমৰ এনে হৈ আছে পৰিস্থিতি পুৰা হালধীয়া পানী বেয়া পানী সেনেকুৱা হৈছে দহা পুৰা দহা চিষ্টেম সেনেকৈ গা ধুব নোৱাৰি পুৰা দহা জেগা গা ধুব নোৱাৰি ইয়াৰ পৰা বাই দিলোঁ তো ঘূৰি আছোঁ আজি মানে ধৰিব পৰা নাই একদিনকে আহিছোঁ না এতিয়া মেইন মানে জেগাটো ধৰিব পৰা নাই আৰু টাৱাৰ নাই না লোকেশ্যন চেভ কৰিব টাৱাৰ নাই পুৰা ইপিনে নাও আছে কিন্তু ইপিনে নহয় লোকেশ্যনো দুখাই কিন্তু এতিয়া বোলে নাও নাইকিয়া সেইকাৰণে অলপ গণ্ডগোল লাগিছে তো মানুহগিলা সুধিলে ইয়াৰে মানে ভালকৈ নকয় আৰু কোনফালে কি হয় ইফালেও হয় সিফালেও হয় মানে দুইপিনে তিনিপিনে হয় যোনফালে দুখে দিয়ে আৰু মুঠতে ইফালে এটা হৈছে ইফালেও দুখ হয় ইফালেও হয় সেইপিনে আছে সিপিনেও হয় বুলি কয় তেনেকৈ আমি ঘূৰি লাষ্ট পজিশ্যন এতিয়াই আহি পালোঁ ইয়াৰ পৰা আৰু উল্টি পালোঁ প্ৰথম জেগাৰ পৰা আৰু ক'ত বা যাই পেলাই দলং পাৰ হৈ যাব লাগিব প্ৰথম দলংখন য'ত গৈছিলোঁ সেইখন পাৰ হৈ যায় কিনে সিপাৰে পাওঁ না নাপাওঁ নাপালে দলংখন তলতে এতিয়া গা ধুম তো এইবাৰ নুঘূৰোঁ আৰু আমাৰ দেৰি হৈ গৈছে পুৰা 12টা বাজি গ'ল তো চাই থাকক আপোনালোকৰ ভিডিঅ'টা শেষলৈকে দুখাই আছোঁ আপোনালোকক এতিয়া কাপোৰ চাপোৰ ফৰকাই ল'লোঁ ইয়াতে গা ধুম আৰু বিচৰি নাথাকোঁ 2 নম্বৰ পিকনিক প্লেচত না ক'তাই আছোঁ আমি ইয়াতে তো ইয়াতে গা ধোঁ আৰু ইয়াতে আৰু ভালে আছে পুৰা আছে ইয়াতে চেঞ্জ কৰি দিলোঁ কাপোৰ চেঞ্জ কৰি দিলোঁ ইয়াতে তো এইবাৰ এনেকৈ তলত যাম তো গা ধুম বলক ইয়াতে খাই লৈ পুৰা ৰেডি হৈ গ'লোঁ কাপোৰ চাপোৰ খালে ৰেডি খাই দেই আৰু ইমান ইয়াতে যাই নে খাচ নহয় কাৰণ ইমান হেৰি নাই নদীখনৰ প্লেচ চিনি আৰু গাড়ীৰ কাপোৰ চিনি চাব পাৰে এনেকুৱা আৰু গা ধুই ইমান এনজয় নাই আৰু মানে শিল ধুনীয়া শিল নে অলপো জেগা নে ডিফাৰেঞ্চ নাই নে শিল নাথাকা নে বস্তুই নাই মানে গোটেই শিলেই শিল গা ধুলে শিল অলপ দহা আছে আগপিনে ইপিনে অলপ দহা আছে আগত দেখি অলপ দহা আছে তো গোটেই শিলে শিল মানে সৰু শিল ডাঙৰ শিল এনেকুৱাই গা ধুলেও বুলিলেও শিল লাগব মানে বুলবা নোৱাৰি মানে জেগাখিনি বহুতেই শিল আৰু মানে তাতে মানে কোনো পধ্যে মানে খোজ কাঢ়িব নোৱাৰি ইমান পিছল আৰু সেই পিছলত থৈ দি আমি তাৰমানে ভালকৈ ইয়াতে গা ধুব নোৱাৰিলোঁ প্লাছ বা এনজয় কৰিব নোৱাৰিলোঁ তো ফাইনেলি অলপ আগত যাই মানে গা ধুব হ'লেও ইমানখিনি খাচ নহ'লে তো মিষ্টাৰ ৰূপম দাস তুমি মোৰ লগত আছিলা মানে 15 আগষ্টত হাঁহিত যিটো মানে এনজয় হৈছিলে আমি যিটো মানে নদীৰ মানে মাজত বহি মানে শিলত বহি মানে কিবা কিবি খাদ্য খাইছিলোঁ ইমানখিনি এনজয় নাপালোঁ তথাপি মানে আৰু অলপ আছে আৰু এইখিনিয়ে অলপ মানে ইমান বাকী ৰূপম দাসে ক'ব মানে ইমান খাচ নাই জেগাটোৰ অলপ খোৱাৰ প্ৰব্লেম হেন হয় ইয়াতে চাইনা জেগা নাই আৰু ইয়াতে গা ধুবৰ অলপ অসুবিধা হয় খৰালি কালত গ'লে ভাল হয় অলপ এতিয়া পানী হৈ আছে অলপ হৈ আছে বেছি হোৱা নাই তথাপিও বেছি হোৱা নাই এইখিনিৰ বাহিৰে আৰু কিমান পানী লাগে এইখিনিৰ বাহিৰে যদি এইখিনিতে যদি অলপ ভাল নহয় এইখিনি কোৱা খৰালি কালত বোলে ভাল কোৱা মতে ইয়াতে স্থানীয় বাসিন্দাই কৈছে মানে ইয়াৰে মানুহ কৈছে অলপ খৰালি কালত বোলে অলপ ভাল হয় ইয়াৰে অলপ জেগাখিনি অলপ শিলগুটি ওলাই যায় না বুলবা ইমান কষ্ট নহয় অলপ এতিয়া অলপ কষ্ট হয় তো এতিয়া খাৱা লোৱা হৈ গ'ল পিলপিলিত ইয়াতে ৰখি আছে আমাক তো পিলপিলিত যাম আমি ঘৰত এতিয়া আৰু ইয়াতে ইমান ভাল নালাগে আৰু এনজয় আমি 15 আগষ্টত যিদিনা চাইছিলোঁ মোৰ ভিডিঅ'টো চাব পাৰে আপোনালোকে আছে ইয়াতে 15 আগষ্টৰ ভিডিঅ'টো অলপ এনজয় পাৱাৰফুল এনজয় পুৰা আটাবেলাতে গা ধুইছিলোঁ ইয়াতে কিন্তু ইমান খাচ নাই সেই গতিকে ইয়াতে ইমান ভাল নালাগিলে আৰু তথাপিও আশাটা পূৰণ হ'ল আৰু এতিয়া এইখিনিয়ে মোৰ ভিডিঅ'টো তো কেনেকুৱা লাগিলে আজি বঢ়িয়া লাগিছিলে
ভাল লাগিছে অলপ তথাপিও নাকি বেয়া লাগিলেও ভালে ক'ব লাগিব অ'। যিহেতু আহি ফাইনেলি ভাল লাগিছে। অঁ বেয়া লাগিলেও ভালে বেয়া লাগিলে ভালে লাগিব লগাব লাগিব নে গা ধুব পালোঁ অলপদিন এই গা ধুব পালোঁ আৰু অলপ মিনিট এনজয় হ'ল আৰু বেছি নাই আৰু এনজয়টো মানে এনেকুৱাই হ'ল আপোনালোকে আহিব পাৰে চাব পাৰে কেনেকুৱা লাগে তো আমি এই তো এনেকুৱাই ভিডিঅ'টো সমাপ্ত কৰিবলৈ ওলাইছোঁ গাঁও চাউ ধুই ৰেডি পূৰা গাড়ী যায় আৰু এতিয়া ৰেডি হৈ ল'লোঁ চাওঁ এতিয়া তো মোৰ ভিডিঅ'টো চাই যদি যোনে ভাল পায় ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো বেছি কৰি দিব ইয়াৰ ভাই লোক ছাবস্ক্ৰাইব কৰিলে মানে ভিডিঅ' বনোৱাটো ভাল লাগে তাৰমানে ভিডিঅ'টো অলপ কথা চথা কোৱাত আৰু ভিডিঅ'টো বনোৱাত অলপ ভাল লাগে আৰু অসুবিধা হয় মিষ্টাৰ ৰূপম দাস মোৰ চেনেলটোৰ নাম কৈ দিবা ইউটিউব চেনেলটো ইয়াৰ চেনেলটোৰ নামটো কি আছিল আনকমন ব্লগ আনকমন ব্লগ আছিল ইয়াতে ইয়ে ভিডিঅ' দি থাকে পূৰা ব্লগ ভিডিঅ' ইয়ে বনাই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব পাৰিব ইয়াকো অলপ ছাপোৰ্ট কৰিব তো এনেকৈ ছাপোৰ্ট কৰি যাই থাকোঁ আমি আগুৱাই যাই থাকোঁ এনেকৈ আপোনালোকে ছাপোৰ্ট কৰিলে তো আজিলৈ এইখিনিতে মোৰ ভিডিঅ'টো ঠিক বাই বাই